শুকাই দিয়ে সো হেল্ল' গুড মৰ্ণিং নমস্কাৰ আৰু স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো ডাইৰেক্ট ষ্টাৰ্ট কৰিছোঁ এখন ঘৰৰ পৰা মানে মোৰ ফ্ৰেণ্ডৰ ঘৰ তাৰ আজি বাৰ্থডে চ' আৰু ইহঁতৰ ফ্ৰেণ্ড আৰু দাদাইকে ক'লে যে এনেকৈ কিবা কিবি কৰিম আহি যা চ' আহিলোঁ বেলুন চেলুন লগাইছে তাইক ছাৰপ্ৰাইজ দিব গম পাই আৰু কিবা এটা কৰিম বুলি কিন্তু কি কৰিম এইটো গম পোৱা নাই মুঠতে চ' এয়া কিবা কিবি ঝিলিক মিলিক কিবা পৰ্দা টাইপ নিচিনা লগাইছোঁ গোটেইগাল ছিঙি বতাহত ছিঙিয়ে গৈছে আৰু বেটাই ভাল পোৱা ব্লু কালাৰ বেলুন লগালোঁ গোটেইখিনিয়ে বেলুন ফুলাই আছোঁ ময়ো ফুলাওঁ আৰু ৰ'ব নহ'লে গালি দিব ইহঁতি কেইটামান নামত আৰু ফুলাই দিওঁ আৰু দেখাই দিওঁ ময়ো ফুলাইছোঁ বুলি তাইকো কওঁ ময়ো বেলুন ফুলাইছোঁ চ' কেইটামান ফুলাই লওঁ দে আৰু এতিয়া বেলুনখিনি ভালকৈ লগাই লওঁ কেনেকৈ লগাইছিলোঁ আইডিয়া এটা নাজানিছিলোঁ কেনেকৈ কি কৰিব পিছত গম পালোঁ এই দুটা আমি কেমেৰা লাইটৰ ষ্টেণ্ড লৈ আহিছোঁ ষ্টেণ্ডত এনেকৈ কিবা ৰচি লগাই পেলাই লগাইছোঁ কোনোমতে আমাৰ গুণ টেলেণ্টে আমাৰ এয়া আৰু এইফালে চব নাইটি চাইটি জাঙিয়া চাঙিয়া চব ওলমি আছে এতিয়া নাইটি জাঙিয়া এইবিলাক ওলমা দেখি ভাবিলোঁ ইয়াতে কৰোঁ নেকি কিবা এটা চ' ইয়াতে গোটেইখিনি মিলিলেও টেবল চেবল ল'ৰা মানে ইয়াত কিবা কিবি কাম চলি আছে ন সেইকাৰণে অলপ প্ৰব্লেমো হয় বাৰু আৰু এইফালে কাপোৰ মেলা তাততো কৰিবও নোৱাৰি কিন্তু চবতকৈ ডাঙৰ প্ৰব্লেম সেইটো নহয় চবতকৈ ডাঙৰ প্ৰব্লেম হ'ল বতাহ আৰু কেনেকুৱা লাগিছে কওক আৰু কিবা যদি ইভেণ্ট চিভেণ্ট থাকে আমাক ইনভাইট কৰক আৰু পাৰোঁ আমি কিছু কৰিব দেই কিন্তু উপায় নাই তাত কৰি কি হ'ব তাত আকৌ বতাহ সোপাই যি পেলালে মানে কৰিলে গোটেইগাল ছিঙি ছিঙি আধাই মুচৰি কি কয় কি কয় এই নামটো পাহৰিলোঁ না পৰ্দাখনটো আধা তাতেই পৰি শেষ চিঙি গোটেই নোহোৱাই হ'ল খুব বঢ়িয়া কিবা হ'ল কিবা কি ধুনীয়াই কি ধুনীয়াই ননছে বহুত বতাহ এই তাতে দিছিল তাততো আৰু উৰে বতাহ দি আছে নে লোকেশ্যন চেঞ্জ কৰি তাত পোৱা নাই তেতিয়া এই কৰি আছে গৰমখনত উপায় নাই সেই চুৰি ক'ত কি কৰিলি এইটো শুকাই দিয়ে হেপী বাৰ্থডে টু ইউ দে কি হ'ল নাগালি দুখন হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ ডলি হেপী বাৰ্থডে টু ইউ মোকো ভিডিঅ' কৰি নাচিছিলোঁ যা শেষ গোটেই পৰিলে বেলুন খাবা উৰি পেলাই শেষ বাৰ্থডে খতম আৰু দে সব গ'ল দে অ' দিব কাঞ্চ না কি কি কৰে এই কেক মুখত লগোৱা প্ৰথাটো আৰম্ভ কৰিলোঁ বাকীবিলাকেও যাতে আৰম্ভ কৰে আৰু মুখখন বেয়া কৰি দিয়ে নালাগে দে ভালেই থাকক এনেকৈ ভাল লাগে কি হৈ গ'ল কি আছিল মাথাত পৰি ধৰা ধৰা বেলেগ একো নাই কেক কিন্তু বাৰ্থডেত মেইন বাৰ্থডে আহিছোঁ কেক দুটা নোখোৱাকৈ থাকিব পাৰোঁনে আৰু মই তাতে মই হিমন্ত যাযাবৰ কেক নোখোৱাকৈ থাকিব পাৰিনে সেইকাৰণে অকণমান খাই ল'লোঁ আৰু কেকটো বাৰু ভালেই আছিলে এটা কেকটো অলপ টাইট আছিল যি হওক কেকেই হয় ভাই খাব নাপাওঁ সদায় বাৰ্থডেতে খাব পাওঁ যদি ভালকৈ থুকুচি খাই লওঁ আৰু বেছি খাব নেকি
বেছি লোভ নলগাব আকৌ পেট চেট বেয়া হৈ থাকে এনেই মোৰ আৰু এইফালে ফটোশ্বুট চলি আছে এইবোৰ বাৰ্থডে চাৰ্থডে শেষ কৰি ডাইৰেক্ট যাব লাগিব এতিয়া 12টাত এতিয়া ৰাখি 12টাত নগ'লেতো নহ'ব ত' 12টাত গ'লোঁ আৰু এতিয়া ৰাখিৰ ৰিচুৱেলছখিনি কৰিলোঁ আৰু কিন্তু এটা কথা ভুল হৈ গ'ল দেই ইয়াত বায়ে ভুল কৰি দিলে ময়ো ভুল কৰি দিলোঁ প্ৰথমবাৰ না চাওকচোন কি ভুল হ'ল গম পাব ভুল এইটো হ'ল যে মই পিন্ধিব লাগিছিল ৰাইট হেণ্ডত কিন্তু মই পিন্ধিলোঁ লেফ্ট হেণ্ডত কাৰণ বায়ু প্ৰথমবাৰ পিন্ধাইছে ময়ো প্ৰথমবাৰ পিন্ধিছোঁ এইবিলাক একো নাজানো কিন্তু পিছত বাদ দে এইবিলাক ভাবিলোঁ যে মৰম তুমি এইটো ছেকেণ্ডেৰী কথা বাৰ্থডেতে কিবা কিবি খাই লৈ ফটো চটো উঠি এতিয়া ঘৰলৈ আহিলোঁ ঘৰলৈ ৰাণী বাৰীত শুই আছিল মানে বহি আছিলে চ' সেইকাৰণে এতিয়া মোৰ এই নাম বগী মোৰ লগত শুব আহিছে আৰু ময়ো শুই যাওঁ কালি আপুনি ক'ৰবাত যাব আছে তেতিয়ালৈ বাই আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এনেকৈ মৰম দি থাকিব মৰম নিদিলেও কিবা এটা কৰি দিব আৰু আপোনালোকৰতে আশা আৰু কৃষ্ণ প্ৰভু